মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মোৰ অনলাইন ক্লাছলৈ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত চতুৰ্থ শ্ৰেণীৰ অংকুৰণ পাঠ্যপুথিৰ 4 নং পাঠত থকা লঘোণ নামৰ কবিতাটি আবৃত্তি কৰিম। আহাচোন তেন্তে পলম নকৰি কবিতাটি আবৃত্তি কৰোঁ। কবি নৱকান্ত বৰুৱা। একোকে নেখাওঁ আজি, একেবাৰে ভোক নাই। আছে যদি আধা খেৰ চিৰা দিবা ভাল চাই। দৈ মোক নেলাগেই, গাখীৰৰ সৰ পালে। খেজুৰীৰ গুৰ নেকি, লৈ আহ এইফালে। নাই যদি মালভোগ জাহাজী কলকে আন। আৰু একো নেলাগেই, এই হ'ব জলপান। আজি যদি অহা নাই ভীমসিং পালোৱান, তাৰ বাবে ভাজি থোৱা দুটামান আলু আন। পাপৰ আছিল বোলে, আঙঠাত শেকচোন। আচাৰো ওলাব পাৰে, বিচাৰিলে চুক কোন। ৰৌ মাছ ভজা আছে, তাৰো দুচকল দে। এই হ'ব লঘোণত, আৰু একো নেলাগে। ধন্যবাদ।